এইটো কোনো আপোনাৰ পুখুৰীত মাছ মৰা নাই, এইটো কোনো নদীত মাছ মৰা নাই, এইটো মাছ মাৰি আছে বানপানী। আৰু বানপানী হৈছে ৰাস্তাৰ ওপৰেদি, আৰু এই ৰাস্তাটোৰ কিনাৰত মাছ মাৰি আছে। চাওক কিমান ডাঙৰ ডাঙৰ মাছ পাইছে, কিমান ডাঙৰ ডাঙৰ মাছ পাইছে এওঁলোকে। আৰু গতিকে এই ৰাস্তাটো ক'ত গৈছে আপোনালোকক জনাম। এই ৰাস্তাটো গৈছে আমাৰ ঘৰলৈ, মানে আমাৰ গাঁওখনলৈ, মৰমৰ গাঁওখনলৈ। আৰু মৰমৰ গাঁওখনত সোমোৱাৰ ৰাস্তাটোতেই আপুনি চাওক বানপানী, আৰু বানপানীত মাছ মাৰি আছে মানুহবিলাকে। এক হিচাপত ভাবিছে বহুত দুখৰ কথা, বহুত দুখ লগা কথা। কাৰণ ৰাস্তাৰ ওপৰেদি পানী গৈছে যদি, আৰু যিবিলাক ডাঙৰ ডাঙৰ মাছ পাইছে চাওক কিমান ডাঙৰ ডাঙৰ, ভিতৰত মাছ আছে। ৰাস্তাৰ ওপৰেদি পানী গৈছে যদি আপোনাৰ ঘৰখন কি হৈছে? আমাৰ ঘৰখনত উঠা নাই, কিন্তু বহুত মানুহ ঘৰ অনিষ্ট হৈছে, বহুত মানুহ ঘৰ ভাঙিছে, বহুত বস্তু অনিষ্ট হৈছে। গতিকে এই বানপানী বহুত ডাঙৰ, আৰু অসমৰ বহুত ঠাইত বানপানী হৈছে। বহুত শুনি বেয়া লাগিছে, বহুত দেখি বেয়া লাগিছে। কাৰ ঘৰ ভাঙি গৈছে চাইছোঁ ভিডিঅ'ত, বহুত বেয়া লাগিছে। আৰু আপোনালোকে চাওকচোন এই পথাৰখনত পানী, সৰুটো এটা মানুহৰ ঘৰ, কেনেকুৱা পানী হৈছে চাওক। এটা ঘৰ দেখি পোৱা নাই, এইখন পূৰা পথাৰ। আৰু হাইৱে গৈছে, হাই ৰোড গৈছে, হাই ৰোডৰ ওপৰেদি পানী গৈছে। আপোনালোকে চাওকচোন মানুহবিলাক কেনেকৈ অনিষ্ট, কেনেকৈ কষ্ট খাই আছে। গতিকে বহুত বেয়া লাগিছে দেখি ভিডিঅ'টো। আজি কোনো ব্লগিঙৰ ওপৰত কথা নহয়, বা কোনো জেগাত মই আপোনালোকক লৈ নাযাওঁ। গতিকে আজি কথাটো হৈছে আমাৰ অসমৰ বানপানী। আমাৰ অসমৰ বানপানী কেনেকুৱা ভয়ানক ৰূপ লৈছে আপোনালোকে দেখিছে ফটোত, ভিডিঅ'ত, নিউজত দেখিছে আপোনালোকে। গুৱাহাটীত কেনেকুৱা বানপানী হৈছে, বাকী ঠাইবোৰতো হৈছে কেনেকুৱা ওপৰেদি, ৰাস্তাৰ ওপৰেদি বানপানী বৈছে। আৰু এই বানপানীৰ ৰূপটো আপুনি দেখিছে, আৰু আপোনালোকক দেখাইছোঁ এই ভিডিঅ'খন চাওক। এইটো হাইৱে হয়, হাইৱেত চাওক না পানীৰ ধাৰ, কেনেকুৱা পানীত ধাৰ হৈছে। পানী বৈ গৈছে একদম। এইখিনি দোকান আছিলে, দোকানৰ পানী বৈ গৈছে। এইটো চাওক হাইৱেদি মানুহবোৰ গৈ আছে চাইকেল লৈ। চাওক পানী কেনেকুৱা ধাৰ হৈছে, দেখিছে আপোনালোকে কেনেকুৱা ধাৰ হৈছে পানী। চাওক না গোটেই ৰাস্তাটো ডুবি গৈছে। এইবাৰ দুইফালে পথাৰ, আৰু ৰাস্তাটো চাওক মাছ মাৰি আছে মানুহবিলাকে। দুইফালে পথাৰ, ৰাস্তাৰ ওপৰেদি পানী গৈছে ভাই। ইমান পানী হৈছে এইবাৰ, বাপ ৰে বা। দুইফালে পথাৰ, এইটো পথাৰ, ইফালেও পথাৰ আছে, মাজেদি ৰাস্তাটো, আৰু ৰাস্তাৰ ওপৰেদি পানী বৈ আছে। চাওক মানুহবিলাকে মাছ মাৰি আছে। নদীটো বহুত দূৰত আছে, নদীৰ মাথাউৰি ভাঙিছে কাৰণে পানী আহিছে, দেখিছেনে। আমাৰ গাঁওখনত মানে আমাৰ ঘৰৰ ফালে উঠা নাই, এই ৰাস্তাটো দি বহুতখিনি অলপ ভিতৰত যাব লাগে, 2 কিলোমিটাৰমান। কিন্তু এই ৰাস্তাৰ কিনাৰত অলপ দ, আৰু ইয়াতে পূৰা পানী। চাওক না পানী, পানী। ট্ৰেক্টৰ লৈ আহ। বিশেষ ক'ব লগা একো নাই। বানপানী হয়, নেচাৰৰ এইটো এটা ৰূপ হয়, প্ৰকৃতিৰ ৰূপ হয়। গতিকে বানপানী হ'বই। কিন্তু এইবাৰ যে বহুত বানপানী হৈছে, তাকে বহুত বেয়া লাগিছে দেখি। আৰু এনেকুৱা বানপানী হৈছে, এবাৰ 2020ত হৈছিলে, তেতিয়া বাৰু তেতিয়াতকৈ অলপ এইবাৰ বেছি হৈছে। কেনেকুৱা মানুহ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে এইবাৰ। আৰু দেখিছোঁ মই ফটোত, ভিডিঅ'ত দেখিছোঁ কেনেকুৱা ঘৰ একদম ভাঙি লৈ গৈছে। বহুত বেয়া লাগিছে এইবিলাক দেখা পায়। গতিকে ক'বলৈ একো নাই। গতিকে আপোনালোকে যদি কাৰোবাক সহায় কৰিব বিচাৰে, কৰিব পাৰে সহায়। কোনোবা বান আক্ৰান্ত এনেকুৱা গাঁও আছে, বান আক্ৰান্ত ঘৰ আছে, তেওঁলোকক সহায় দিয়ক। যি পাৰে, যিখিনি ক্ষমতা সেইখিনি দি সহায় কৰিবলৈ চেষ্টা কৰক। আৰু মই আছোঁ কাজিৰঙাত, মোৰ লগ এজনে মানে ভিডিঅ' পঠাইছে, আৰু এই ভিডিঅ'কেইটা মই ইয়াতে দিছোঁ মোৰ ইউটিউবত। গতিকে ধন্যবাদ তাৰ কাৰণে। আৰু বেছি ক'বলৈ একো নাই। গতিকে বানপানী হ'বই। ঘৰ পথাৰ পুতি খানে ঘৰ বনালে, আৰু ক'ত হ'ব পানী, ক'ত ৰ'ব। পুখুৰী পুত গৈছে, তাত ঘৰ বনাইছে, পানী ক'ত ৰ'ব। পানীটো আহিবই, আৰু কষ্ট হৈছে চবৰে, দুখ লাগিছে বহুত। আপোনালোকে যদি ভাবিছে কাৰোবাক সহায় কৰিম বুলি, তেতিয়া সহায় হাত দিয়ক সিহঁতক। য'ত বান আক্ৰান্ত হৈছে, যোনখন গাঁৱত বান আক্ৰান্ত হৈছে, যোন অলপ যাৰ ঘৰ
ভাঙিছে, অৱস্থা বেয়া হৈছে, তেওঁলোকক সহায় যিখিনি পাৰে কৰক, মই তাকে ভাবোঁ। আৰু মই চাওঁ কি চেষ্টা কৰিব পাৰোঁ আৰু আপোনালোকৰ আগত ক'ম। গতিকে কোনো ব্লগিঙৰ ওপৰত নহয়, বহুত দুখৰ কথা, বহুত বেয়া লগা কথা, বহুত বেয়া লাগিছে। আৰু বান কেনেকুৱা হৈছে অৱস্থা ভয়াৱহ। আপোনাৰ দৰঙত বানপানী হৈছে, টাউনত, গুৱাহাটী ক'বই নোৱাৰোঁ, গুৱাহাটীতো পূৰা বানপানী, গুৱাহাটীৰ ৰাস্তা খতম, আমাৰ গাঁৱৰ ৰাস্তা খতম। আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তাৰ ওপৰেদি বৈ গৈছে পানী, আৰু গাড়ী ব্লক কৰি দিছে ৰাস্তা। কি হ'ব বানপানী যোৱাৰ পাছত? আৰু বানপানী পানী বাঢ়ি থকা বুলি শুনিছোঁ। গতিকে সতৰ্ক থাকক, তাকে কামনা কৰোঁ। আপোনালোকে ভিডিঅ'টো চালে, গতিকে দেখিছে কেনেকুৱা অৱস্থা হৈছে।